গাইজ মই আজি মানে হেৰি একদম মানে কাপোৰ কানি পূৰা ধুলোঁ আৰু মানে এনেই আণ্টিক দিওঁ ঘোঁৰামৰা চাৰিআলিত য'ত আণ্টি এজনী থাকে সেই আণ্টিজনীক দি থৈ আহোঁ কিবা পইচা অলপ দি থৈ আহোঁ সেই আণ্টিজনীয়ে ধুই মেলি দিয়ে স্কুটি লৈ পেলাই সেই আণ্টিজনীকে দি থৈ আহোঁ গৈ পেলাই তো পিছদিনাখন আকৌ ধুই মেলি ধুবলৈ দিওঁ ধুই পেলাই আণ্টি থৈ দিয়ে মই লৈ আহোঁ তো কেতিয়াবা মাজে মাজে ময়ে ধুওঁ কাপোৰ কানি আজি মানে মই ধুলোঁ কাপোৰ কানি তো ভৰিটো মানে মোৰ ইমানেই বিষ মাজে মাজে উঠে সেইটোৰ কাৰণে মানে একদম তলত মানে ভাল কৰি বহিব নোৱাৰোঁ সেইটোৰ কাৰণে প্ৰব্লেম তো কেতিয়াবা আণ্টিকো দিওঁ কেতিয়াবা মই ধুওঁ মানে আজি মই ধুই দিলোঁ কাপোৰ কানিকেইটা তো মানে গাটো ইমান বিষাইছে তো সেই কাপোৰ কানি ধুই এতিয়া গাটো ধুই পেলাই আজি ভাবিছোঁ ভাতটো নবনাওঁ আজি হোটেলতে হাতীগাঁও ক'ৰবাত হোটেলতে খাই দিওঁ খাই পেলাই অলপ গণেশগুৰিত কিবা এটা কাপোৰ আনিছোঁ সেইটো এক্সচেঞ্জ মানে অলপ টান হয় মানে সেইটো এক্সচেঞ্জ কৰি পেলাই বদলাই আনো ভাত খাব আহিছোঁ আৰু ভাত খাই গণেশগুৰিত যাওঁ গণেশগুৰি গৈ পেলাই মানে মোৰ কাপোৰটো চেঞ্জ কৰি দিওঁ এক্সচেঞ্জ কৰি পেলাই লৈ আহোঁ মানে মই হাতীগাঁৱত আহিছোঁ ভাতটো খাই লওঁ খাই পেলাই মই এতিয়া যাওঁ হেৰিত গণেশগুৰি মানে মই সেই গণেশগুৰি যাব ওলাইছোঁ মানে পুলিচ দাদা এটাক দেখিলোঁ এতিয়া আজান দিয়া অৱস্থা হৈছে তো আজান দিয়া অৱস্থাত মানে কি তেওঁ ইফতাৰী কৰিব লৈছিলে আৰু ইফতাৰী কৰা অৱস্থাত মানে মই ভাবিলোঁ তেওঁক কিবা এটা দি যাওঁ ন দোকানতে কিবা ইফতাৰী কৰি আছে দি যাওঁ সেইকাৰণে হোটেলতে অলপ সোমালোঁ আৰু আহি পেলাই হোটেলতে অলপ সোমালোঁ মানে তেওঁ অকণ কিবা এটা দি যাওঁ মানে এই পুলিচ দাদা হয় আৰু তো মানে মই কিবা এটা খাই ওলালোঁ তাৰপৰা খাই ওলাওঁতে গণেশগুৰি যাওঁতে মানে তেওঁক দেখা পালোঁ ইফতাৰীৰ যোগাৰ কৰি আছে দোকান এখনত তো ময়ো মানে ভাবিছোঁ কিবা অলপ দি যাওঁ তেওঁ কৈছে নালাগে দিয়া যদি অলপ কিবা দিলে হ'ল এই হোটেলতে সোমালোঁ কি পাওঁ চাওঁ লৈ যাওঁ মই মানে এই কেক ল'লোঁ আৰু লাডু ল'লোঁ আৰু এতিয়া সেই দাদাজনক দি থৈ আহোঁগৈ আজান দি দিছে ন মানে ধামাধুম মানে সিহঁতক দি থৈ আহোঁগৈ এইখিনি মই ধামাধুম দৌৰোঁ ধামাধুম যিহে আজান দিছে তো হাতীগাঁও চাৰিআলি হয় আৰু গাইজ তো মই পুলিচ দাদাজনক দিওঁ আৰু তেওঁ মানে ইয়াত ইফতাৰী কৰি আছে নিয়ক দাদাজনে মানে খেজুৰ আৰু আপেলো দিলে খাবলৈ কাৰণে তো মানে মই খাই আছোঁ ইফতাৰী ন তো খাই আছোঁ খাই পেলাই মানে এতিয়া গণেশগুৰিলৈ অলপ যাওঁ এক্সচেঞ্জটো কৰি আহোঁ বস্তুটো মই হাতীগাঁও চাৰিআলিত আছোঁ চাৰিআলিৰ পৰা গৈ আছোঁ গণেশগুৰিলৈ গাইজ মই গৈ আছোঁ গণেশগুৰিলৈ স্কুটি চলাই আছোঁ আম্মা থাকিলে অকণ ভালে লাগে ৰুমত তো মানে কি মই মানে এতিয়া আম্মা গ'লগৈ ন তো সেইকাৰণে মানে কি আৰু এতিয়া মানে আজিৰ দিনটো মানে বৰিং লাগি আছে বৰিং ফিল কৰি আছিলোঁ তো মই চিন্তা কৰিছোঁ মানে আজিতো খালোঁৱেই আৰু ভাত চাত দিনত হোটেলতে তো কালি মানে ৰুমতে বনাওঁ মানে অকলে থাকিলে ৰুমতে কমেই বনাওঁ আৰু মানে ৰুমতে বনাব পাৰোঁ হোটেলতো খাব পাৰোঁ কিন্তু ভাবিছোঁ ৰুমতে বনাম কালি কিন্তু অকলে থাকিলে কম বনাওঁ ৰুমত আৰু কোনোবা থাকিলে ভাল লাগে আৰু লগত অকলে থাকোঁ যে সেইকাৰণে কম ভাগে ৰুমতে বনাওঁ আৰু মানে সেইটো কাৰণে আৰু কি সেয়াই আৰু পাই গ'লোঁ অলৰেডি এই গণেশগুৰি বজাৰ বহুত ভিৰ হৈ আছে জাম চাম তো সেয়া মানে এইটো এক্সচেঞ্জ কৰি আহোঁ মই মানে কি গণেশগুৰিত আহিলে বস্তুটো এক্সচেঞ্জ কৰি ইয়াৰ পৰা মানে কৰি পেলাই যাওঁ মই চৰি তো ছোৱালী এটাৰ মুখত মানে লাগি গ'ল হাতটো তো গাইজ মই মানে কি হেৰি এই মানে চেমিজটো মানে এক্সচেঞ্জ কৰি দেখাই লাভ নাই আৰু বাদ দিওঁ গৈ থাকোঁ ঘৰলৈ এতিয়া আৰু ভিডিঅ' নকৰোঁ এতিয়া স্কুটি চলাই আছোঁ এতিয়া আৰু ভিডিঅ' চিডিঅ' নকৰোঁ তো ঘৰলৈ গৈ থাকোঁ ব'লক মানে মই তেল ভৰাব য'ত সোমাইছোঁ হাতীগাঁৱত তাতে মানে এই বিহুৰ উপলক্ষে তেখেতসকলে মানে মেখেলা চাদৰ পিন্ধিছে ইমান ধুনীয়া কৰি তেখেতসকলৰ ন পৰম্পৰাটো কিমান ধুনীয়া কৰি ৰাখিছে ভাল লাগিছে আৰু হেপ্পী বিহু দেই ৰুমত আহি পাইছোঁ বহুত ভাগৰ লাগি গৈছে মানে সেইটো কাৰণে অলপ ৰেষ্ট কৰিছোঁ অলপমান পিছত আকৌ গণেশগুৰি যাম মানে বাইকটো ফোন মাৰিছোঁ তই গণেশগুৰিত অকণ লগ কৰোঁ তাৰপিছত
ভাগৰ লাগিছে, ফেনৰ বতাহ খাই আছোঁ। তো গাইজ মোক কেনেকুৱা লাগিছে চাই লওকচোন। অলপ গণেশগুৰিৰ পৰা আহোঁগৈ, বাইদেউ এজনীক মিট কৰি আহোঁগৈ। সকলোলৈ হেপী বিহু দেই, ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। গামোচা কিনিলোঁ দোকানৰ পৰা। মই পাহৰি থাকিলোঁ হাইডাউটত যে কাৰোবাক মই পিন্ধাম দেখাবলৈ পাহৰি থাকিলোঁ বাৰু। কোনো কথা নাই, হাইডাউটত মোৰ লগৰ গান গাই আছে, তো তেনেকুৱাতে আছে কিবা লগা আহিছোঁ। তো ইয়াতে নাচনীসকল নাচনীসকল এই মোৰ মৰমৰ জান ফ্ৰেণ্ড কেইটামানক লগ পালোঁ, মানে সিহঁতক লৈ মানে হাইডাউটৰ পৰা মানে এনেই ক'লোঁ কি অলপ যা হেৰি, আৰু ফ্ৰেণ্ডে মাতি আছে ফুৰিবৰ কাৰণে। মই নুফুৰোঁ, মই কৈছোঁ আজি ওলাই অহা নাই বেছি কৰি, সেইকাৰণে ঘৰৰ ওচৰ ৰুমৰ ওচৰত এখন ফুৰি আছোঁ। মানে হেৰি মোৰ লগৰ হয়, এনেই হাইডাউটৰ এনেই গানা চানা গায় ন, আৰু ক'ৰবাত এই তাতে মানে এনেই ৰাস্তা দি এতিয়া মানে এনেই বিহু চিহু হৈছে, এইফালে ফুৰি আছোঁ। আৰু এই আগলৈকে বিহু হৈ আছে, ৰুমৰ ওচৰলৈকে চাওঁ, এইফালে ৰখি মেলি অকণ আড্ডা মাৰোঁ নেকি গৈ পেলাই। মানে হাতীকা হাইস্কুল হয়, হাতীকা হাইস্কুলত অলৰেডি বিহু হৈ আছে, আৰু আমি মানে ফুৰি গোটেই ক'ব আহিছোঁ। তো মানে বিহুৰ উপলক্ষে মানে আমি মানে গোটেই গামোচা পিন্ধালোঁ আমাৰ লগৰ কোনোবা গৈ পেলাই তাতে, আৰু ইয়াতে মানে আহি ৰখিলোঁ। আৰু এনেই ৰখিলোঁ ৰাস্তাত। আৰু কেইটা বাজিলে? 12টা বাজিলে ন। অলৰেডি গাইজ অলপ পিছত ৰুমতে যাম, ৰুমত গৈ পেলাই সোমাই পেলাই শুম। আৰু চাবিটো টেনশ্যন নাই, চাবিটো মালিকে মোকে দিছে, কাৰোবাক দিছে, মোকো দিছে। 2-3টা চাবি আছে, তাৰ মাজত এটা মোকে দিছে। ঘৰটো ৰুমতো আৰামছে দেৰি হ'লেও বাৰু সোমাই টেনশ্যন নাই, আৰু বিন্দাছ মই যাম। পকোৰা খাইছোঁ, পকোৰা আৰু এই ঘুগুনি। চিনাকি ফ্ৰেণ্ড হয়, আৰু এনে আমাৰ গণেশগুৰিতে আহে, তাতে আহে আৰু আহি পেলাই আড্ডা চাড্ডা মাৰে আৰু হাইডাউটত। তাতে মই ভিডিঅ'টো তাত মই ইমান নেদেখাওঁ, তাতে মোৰ লগৰ ল'ৰা গান গায়, ডিজে বজায়, তো তাতে মই মাজে যাওঁ ন, ইমানখিনি নেদেখাওঁ। তো সিহঁতক মানে লগ পাওঁ, আৰু মইতো ইমান বেছি কাৰো হেৰি নহয়। যি ফ্ৰেণ্ড আছে মাতো, আৰু যি ফ্ৰেণ্ড নাই, ফ্ৰেণ্ডটো বহুত আছে, বহুত ফ্ৰেণ্ডে মাতে, কিন্তু কাৰো লগত মই নামাতোঁ, নিজৰ চিনাকি ফ্ৰেণ্ডৰ লগত এনেই মাতোঁ। আৰু ৰুমত আহি পালোঁ, আৰু টিক ম'ম' লৈছোঁ। ম'ম' ভেটাবা চাৰিআলিত য'ত প্ৰগ্ৰাম হৈ আছে, তাৰ পৰা মানে ম'ম' অলপ পালোঁ। বিৰিয়ানী দোকানটো বন্ধই কৰিলে চবকেইটা, ম'ম' আছিলে, ম'ম' লৈ আহিলোঁ। মানে ম'ম' খাম মই, খাবতো মনে যোৱা নাই, এতিয়া অলপ ট্ৰাই কৰোঁ। আৰু সকলোকে হেপী বিহু, আৰু সকলোৱে যাতে ভালে কালে থাকক দোৱা কৰোঁ, আৰু মোৰ কাৰণে দোৱা কৰিব যাতে ময়ো ভালে কালে থাকোঁ, পিছৰ জিন্দগীটো যাতে ভাল হওক। আৰু সকলো কাৰণেও মই দোৱা কৰোঁ যাতে সকলো মানুহে যাতে মিলি জুলি থাকক, একো বেয়া নহওক, আৰু একো বেয়া নকৰক কোনোৱে যাতে কাৰোৰ, সেইটো হওক, আৰু চবেই ভালে কালে থাকক। হেপী বিহু। ম'ম'